Hello viewers, welcome and welcome back to my channel. মই ৰাখি আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ পুৰীৰ পৰা ডে 2 ভিডিঅ'। মই আজি যাম জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ। তো তাততো মোবাইল এলাও নাই, সেইকাৰণে মোৰ মোবাইল নিয়া নহ'ল। আৰু তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো অন ৰাখিব মোৰ নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে। আৰু এয়া মন্দিৰ যাওঁতেতো ভিডিঅ' কৰা নহ'ল, মই এনেকৈ মানে সেলফি এখনকে দি দিছোঁ। আৰু তাৰপিছত আমি গ'লোঁ সাগৰত, মানে মন্দিৰত যাই উঠি সাগৰত গা ধুবলৈ যায় সকলোৱে, সেইকাৰণে গ'লোঁ সাগৰত। আৰু যিহেতু আজি আমি মন্দিৰ দৰ্শন কৰিলোঁ মৰ্ণিঙতে, সেইকাৰণে মানে দিনৰ যিটো আমাৰ খানা হ'ব সেইটো মন্দিৰৰ ভোগটোৱে দিব আমাক, আমি য'ত থাকোঁ তালৈকে লৈ আহিব। আৰু এনেকৈ সকলোৱে এতিয়া সাগৰত মানে নামিছে আৰু গা ধুম বুলি, আৰু মাহঁতো আছেই খোৱা। তো মই কিন্তু ইয়াতে ৰখি আছোঁ, এওঁলোকৰ এতিয়া ৰখীয়া হৈ বেগ সকলোবোৰ বস্তু ৰখীয়া হৈ আছোঁ মই ইয়াতে। এনেকৈ একদম মানে আমনি লাগি গৈছে, সকলোৱে নাহে, কোনো নাহে এতিয়া সাগৰত নামি মেলি, চব তাতে আছে, মই ৰখীয়া হৈ ইয়াতে বহি আছোঁ আৰু উপায় নাই। তো মই আপোনালোককতো ক'লোৱে ৰাতিপুৱা যিটো আমি দৰ্শন কৰিলোঁ সেইকাৰণে ভোগটো দিব, আৰু যিটো ভোগ জগন্নাথৰ হয় সেইটো মন্দিৰৰ ভোগটো মহাভোগ বুলি কোৱা হয়। এণ্ড ফাইনেলি মই আহিলোঁ, নামিলোঁ, আৰু বেছি দূৰলৈকে নাযাওঁ কাৰণ মোবাইল আছে মোৰ হাতত। আৰু এতিয়া আমি ৰুমলৈকে যাম, তাতে আমাক মহাভোগটো দিব। আৰু যোৱাৰ আগতে কেইখনমান ফটো উঠিল আৰু সাগৰত মানে গা ধোৱা টাইমতে হওক বা তেনেকেই, আৰু ৰুমলৈকে গ'লোঁ। কিন্তু তাৰ আগতে সাগৰৰ পাৰত আহি যদি মই এইখিনি এনেকুৱা নকৰোঁ তেতিয়াহ'লে মানে ভালেই নালাগিব, কাৰণ এইটো মানে সকলোৱে কৰে এনেকুৱা ধুনীয়াকৈ কিবা কিবি লিখি মেলিও যায় কিছুমানে। চ' ময়ো লিখিলোঁ মোৰ নামটো, আৰুনো কি নাম লিখিম। চ' তেনেকেই আৰু অকণমান ফটো চটো কৰিলোঁ, ভিডিঅ' চিডিঅ' বনালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া ৰুম যামগৈ আৰু আমি। আৰু চাওক এনেকৈ ধুনীয়াকৈ মই ৰখি আছোঁ, ঢৌটো কেতিয়া আহি মচি থৈ যাব গোটেইখিনি, কিন্তু নাহিলে আৰু মানে ইমান দূৰলৈকে ঢৌটো আহিয়ে নাপালে, আধা অকণমান মচি গ'ল আৰু। আৰু এনেকুৱা নৰ্মেল টাইপত খোজকাঢ়ি থকা ভিডিঅ'টো মানে মই ইনষ্টাগ্ৰাম একাউণ্টৰ কাৰণে বনাইছোঁ, তাত মই ৰিলছ হিচাপে এইটোত অকণমান এডিট চেডিট কৰি মেলি আপলোড কৰি দিম আৰু তেনেকৈ। চ' আৰু চাওকচোন কিমান মানুহ আছে ইয়াতে, এইবিলাকো ছেইম ভিডিঅ'ই হয়, মই এইবিলাক ৰিলছ বনাবৰ কাৰণে মানে ৰেকৰ্ড কৰিছোঁ। আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ চাব বিচাৰে তেতিয়াহ'লে মই ইনষ্টাগ্ৰাম একাউণ্টটো চেক কৰিব পাৰে, ৰাখি কাকতি বুলিয়ে আছে। আৰু এনেকৈ বহুত গৰম আছিলে কাৰণে ডাবৰ পানী খাই আৰু তৰমুজ খাই আহিলোঁ ৰুমলৈকে, আৰু এয়া মহাভোগ ইয়াতে দি আছে। আৰু এটা কথা ইয়াতে আপোনালোকে ন'টিছ কৰিবচোন, মানে সকলোখিনি খাদ্য এওঁলোকে মাটিৰ পাত্ৰতে বনায়, আৰু তেওঁলোকে জনোৱা মতে ডেইলি 50,000 মান পাত্ৰ মানে মূল্যৰ পাত্ৰৰো তেওঁলোকে মানে ভাঙি পেলাব লগা হয়, মানে মাটিৰ পাত্ৰটোত বনাই মেলি আকৌ সেইখিনিটো ইউজ কৰিব নোৱাৰোঁ। আৰু এনেকেই আমি মহাভোগ খালোঁ, লগতে এইটো যিটো ক্ষীৰ দিছিলে সেইটো ইমানেই টেষ্টি আছিলে ন। ফাৰ্ষ্টটো মই ভাবিছিলোঁ মহাভোগটো ইমান খাব নোৱাৰিম, মানে সকলোবোৰ ককোনাট তেনেকুৱা টাইপৰ হেৰে বনোৱা হয়, আমি দেখিছোঁ যেতিয়া মন্দিৰ দৰ্শন কৰিব গৈছোঁ। কিন্তু পিছত যেতিয়া মানে খালোঁ বহুত টেষ্টি লাগিছিলে, প্লাছ এই ক্ষীৰটো মানে আজিলৈকে মই ইমান টেষ্টি মিঠাই হওক ক্ষীৰে হওক মই খায়ে পোৱা নাই জীৱনত। আৰু এতিয়া আবেলি টাইমত এতিয়া যিখন ধ্বজা আছে সেইখন চেঞ্জ কৰিব, মানুহ উঠি গ'লে এতিয়া চেঞ্জ কৰি আছে ধ্বজাখন, আপোনালোকে চাওক ভিডিঅ'টো ভালকৈ, তেতিয়াহ'লে মানে ন'টিছ কৰিব পাৰিব ধ্বজাটো লাহে লাহে ওপৰলৈকে মানে উঠি যাব আৰু। আৰু এই যিখন ধ্বজা আছে সেইখন ডেইলি চেঞ্জ কৰা হয়, আৰু চেঞ্জ কৰা মানুহজনে ইয়াতে ওলোটাকৈ উঠি গৈ তাত চেঞ্জ কৰে। আৰু আপোনালোকে এতিয়া চাইছেনে, দেখি পাইছে, মোৰ মোবাইলৰ কেমেৰাত কৰা হৈছে কাৰণে ভিডিঅ'টো ইমান স্পষ্ট হোৱা নাই, কিন্তু চাওক লাহে লাহে মানে পতাকাখন ওপৰলৈকে গৈ আছে, যিখন ধ্বজা আছে মন্দিৰৰ ওপৰত সেইখন লাহে লাহে ওপৰলৈকে গৈ আছে। আৰু এতিয়া লগাই দিব তেওঁ, আৰু লগাই মেলি নামি আহিব, আকৌ ওলোটাকৈ নামি আহিব মানে। আৰু আজি জগন্নাথ মন্দিৰ দৰ্শন কৰি তাৰে মহাভোগ খাই মেলি সাগৰত গা ধুলোঁ ডে 2ত, এইখিনিয়ে কৰিলোঁ, বেলেগ একো ক'তো ফুৰিবলৈ যোৱা নহ'ল। তো অহা কাইলৈকে যাম, তাইৰ ভিডিঅ' মই শ্বেয়াৰ কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে কেনেকুৱা পালে চাই মোক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। তো আজিৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ, আৰু লগ পাম আপোনালোকক মোৰ নেক্সট এটা ভিডিঅ'ত, তেতিয়ালৈকে থেংক ইউ ফৰ ৱাচিং, বাই বাই।